নমস্কাৰ, দীপক মিহি চেনেললৈ আপোনালোক সকলো স্বাগতম জনাইছোঁ। আজি নিউজটো আপোনালোকক মই দেখাব বিচাৰিছোঁ। বহুত হাহাকাৰ, বহুত মাৰপিট, কিন্তু কি কৰিব, দুখৰ কথা। আজি আমাৰ অসমত এনেকুৱা নিউজ আমি প্ৰচাৰ কৰিবলগীয়া হৈছে। আপোনালোকৰ মাজলৈ আপোনালোকক মই গৰম গৰম নিউজ আনি থাকিম, আপোনালোকে চাই থাকিব। ঘৰতে বহি আপোনালোকে টিভি অন কৰি চাই থাকিব পাৰে। মিহি চেনেলটোত আপোনালোক সকলোবোৰ য'ত যি পৰিস্থিতি হৈছে আপোনালোকক দেখাম। এতিয়া মই দেখাব লৈছোঁ ধেমাজি চিমেণ্ট চাপৰিত এটা বহুত ডাঙৰ আন্দোলন হৈ গৈছে। আন্দোলন মানে আন্দোলন হ'ব, কিন্তু হোৱা নাই। তাত এতিয়া আমি সকলোৱে জানে যে কেবখন কোনো মানি নলয়। গতিকে সেইখন কেব কোনো মানি নলয়, তথাপিতো ডাঙৰ ডাঙৰ মানুহবিলাকে কিয় বুজি পোৱা নাই। কিন্তু আন্দোলন কৰিব লাগে। মই আকৌ আন্দোলন কৰিব লাগে বুলি ক'লে মানে আকৌ মোৰ ওপৰত কিবা হ'ব, সেইটো কাৰণে কৰিব নালাগে দেই। এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ চিমেণ্ট চাপৰিত কেনেকুৱা এটা পৰিৱেশ হৈ গৈছে। তাত গাড়ী ঘোঁৰা সকলো মাৰ কৰি দিছে। এতিয়া আহক আমি তালৈ যাওঁ। চিচান, তুমি হেল্ল' চিচান, হেল্ল' শুনি পোৱা গৈছেনে? হেল্ল' চিচান, চিচান, চিমেণ্ট চাপৰিত কেনেকুৱা পৰিৱেশ তুমি অলপ দেখাই দিয়া দৰ্শকসকলক। হেল্ল', শুনিছোঁ। মই এতিয়া চিমেণ্ট চাপৰিত আছোঁ। ধেমাজি চিমেণ্ট চাপৰিত ইয়াত বহুত হুলস্থুলীয়া পৰিৱেশ, আৰু ইয়াত কাৰো কথা কোনো নুশুনে। ইয়াত আপোনালোকক মই দৰ্শক মাজলৈ দেখাব বিচাৰিছোঁ যাতে ইয়াৰ পৰিস্থিতিটো কি। ইয়াৰ পৰিস্থিতিটো বহুত ভয়ংকৰ, কোনো নামানে, অকল কা। এতিয়া মই আমাৰ কেমেৰামেন পিপিক মই দেখাব বিচাৰিছোঁ যাতে দৰ্শকক এবাৰ দেখাই দিয়া সকলোকে। আপোনালোকে দেখিলে নিশ্চয় ইয়াত কিমান হুলস্থুলীয়া পৰিৱেশ হয়। আপোনালোকে দেখিলে ইয়াত কিমান হুলস্থুলীয়া পৰিৱেশ। বেছিকৈ যদি আমিও যদি কেমেৰা কৰি থাকোঁ আমিও পিটন পোৱা যাব। কিয়নো এওঁলোকৰ একেবাৰে ডাইৰেক্টলি মই কৈছোঁ যে লাচিতৰ তেজ পৰি আছে, আৰু এহেঁতি মানুহ মাৰিবলৈ কোনো ভয় নকৰে। সেইকাৰণে মই কৈছোঁ ৰাইজ আপোনালোকে ওলাই আহক, এহেঁতৰ লগত যোগদান দিয়ক, আৰু এহেঁতৰ লগত একতা হৈ আমাৰ কেব বিৰোধীৰ বিষয়ে সকলো ওলাই যাওক। মই কৈছোঁ, সাংবাদিক কৈছোঁ, মই সকলো ওলাই যাওক। ৰাইজ আপোনালোকে দেখিছে ইয়াত কিমান হুলস্থুলীয়া পৰিৱেশ। ৰাইজ আপোনালোকক মই বেছি দেখাব নোৱাৰিম, কিয়নো আমাৰ কেমেৰামেনত যদি বেছিকৈ কৰি থাকে তহঁতৰ ভিডিঅ'হে জানো, সেইটো নাজানো, এনেকৈ বুলি আমাকে পিটন দিব পাৰে। সেইটো কাৰণে ৰাইজ আমি আপোনালোকক থলুৱাভাৱে আপোনালোকক দেখাই পেলাই আমাৰ আজি এই সাংবাদিক আৰু মই ইয়াৰ পৰা যাব লৈছোঁ। হেল্ল', হয়, তেওঁ এই মুহূৰ্তত কৈ গ'ল যে আমাৰ চিমেণ্ট চাপৰিত তেওঁ লাইভ কৰি আছিল। তেওঁ লাইভ কৰিবলৈ অলপ ভয় কৰিলে, কিয়নো যাক মহিলা যুৱতী সকলো ওলাই আহিছে কা বিৰোধী বিষয়ে। তেওঁ এতিয়া এইটো টাইমত ভিডিঅ' কৰিব নোৱাৰে। ঠিকেই আছে। তেওঁ এতিয়া আমি সকলোৱে একগোট হৈ আমিও ওলাই যাব লাগে ৰাজপথলৈ, কিয়নো আমি কেব কেতিয়াও মানি লোৱা নহ'ব। গতিকেলৈ ৰাইজ আপোনালোকে এনেকুৱা গৰম নিউজ চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। তেতিয়াহে আপোনালোকে এনেকুৱা গৰম খবৰ পাই থাকিব। এতিয়ালৈ এই বাতৰিটো সামৰণি মাৰিছোঁ। নমস্কাৰ।